গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে পুনৰ উভতি নাহে। জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাবি সংঘৰ্ষ কৰি গ'লেহে সফলতা আহে। প্ৰিয়জনক দামী ঘড়ী উপহাৰ দিয়াতকৈ প্ৰতিদিন অকণমান সময় উপহাৰ দিয়া, দেখিবা সম্বন্ধ অধিক সুন্দৰ হ'ব। যিয়ে নিজে সংঘৰ্ষত থাকিও আপোনাক সহায় কৰে, সেয়া কেৱল সহায় নহয়, সেয়া আপোনাৰ প্ৰতি ভালপোৱা। গাঁৱৰ সেই কেঁচা আলিটোৰে শীতৰ পুৱা কুঁৱলী ফালি গৰম অনুভৱ কৰিবলৈ গৈছিলোঁ চাইকেল মাৰি। সেইবোৰ এতিয়া স্মৃতি। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ। কিমান যে নিশা পাৰ কৰিলোঁ তোমাক কাষত পোৱাৰ আশাত, তোমাকতো নাপালোঁ, কিন্তু মইহে হেৰাই গ'লোঁ তোমাৰ অপেক্ষাত। এজনে আনজনৰ বাবে জীয়াই থকাটো জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাক হৃদয়েৰে ভাল পায়। জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে। সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে যিজনে আমাক হৃদয়েৰে ভাল পায়। প্ৰয়োজনত আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটো প্ৰকৃত ভালপোৱাৰ উদাহৰণ। সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পাৰ্থক্য মাথো এনে যে শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয় আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত প্ৰতিৰক্ষক হৈ থিয় দিয়ে। তৰ্কতকৈ নীৰৱতা ভাল, প্ৰতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল, আৰু স্বাৰ্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুণে ভাল। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন, আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা, দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে, সেইজনে প্ৰকৃত আপোন। আমি মধ্যবিত্ত নিজৰ সপোনটো ভাঙি আনৰ সপোনবোৰ সজোৱাৰ চেষ্টাৰে পাৰ হয় আমাৰ জীৱন। গছৰ পাত সৰাৰ আগতে ৰং সলনি হৈ যায়, আৰু মানুহ সলনি হৈ যোৱাৰ আগতে তেওঁৰ কথাবোৰ ৰস নোহোৱা হৈ যায়। যি হুলস্থুল কৰি ভিৰ কৰে, তেওঁ ভিৰৰ মাজতে হেৰাই যায়। সফল তেওঁহে হয় যি মনে মনে থাকিও নিজৰ কাম কৰি যায়। আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য'ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবোঁ যে আপুনি ভুল হ'ব পাৰে। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা, সহজ হৈ পৰিব। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। যিদিনা তুমি মোক বুজিবা যে মোতকৈ বেছি আৰু তোমাক কোনেও ভাল পোৱা নাছিল, সেইদিনা তুমি মোতকৈও বেছি কান্দিবা। সকলো ব্যক্তিয়ে ভাল পাব জানে, কিন্তু কিছুমানহে এনে ব্যক্তি আছে যিয়ে ভাল পোৱাবোৰ এজনৰ মাজতে সীমিত ৰাখে। জীৱনত নিজৰ লেখীয়া মানুহ ক'তো নোপোৱা, আৰু যদিও বিচাৰি ফুৰা লাভ নহ'ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈ মানি লোৱাই ভাল। দুখীয়াৰ জীৱন মানে সংগ্ৰাম বন্ধু। আমাৰ জীৱন তোমালোকৰ দৰে এটা দামী বাইক, মোবাইলৰ মাজত নাথাকে। আমাৰ জীৱন 200 টকা হাজিৰাৰ মাজতে সীমিত। দেউতাক টানকৈ কথা কোৱাৰ আগতে 10 বাৰ ভাবিবা, কাৰণ দেউতা নথকাটো কিমান কষ্টৰ কথা
সেইটো ভাবিবলৈও ভয় লাগে। জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আচল কথাটো হ'ল আপোনাৰ বাবে কিমানজন সুখী। মই স্বৰ্গ দেখা নাই, কিন্তু মই আইৰ মুখত হাঁহি দেখিছোঁ। আকৌ কৈছোঁ, মই স্বৰ্গ দেখা নাই, কিন্তু মই আইৰ মুখত হাঁহি দেখিছোঁ। বাস্তৱত বিজয়ী সেইজন মানুহ যিজনে জয় আৰু পৰাজয় দুয়োটাই সাদৰে গ্ৰহণ কৰে।